নমস্কাৰ সকলোকে ৰঙালী বিহুৰ বহু শুভেচ্ছা আৰু শুভকামনা আপোনালোক সকলোলৈকে থাকিল অসমীয়া নৱবৰ্ষ আৰু বাপতিসাহোন এই বহাগ বিহুৱে আপোনালোক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ শান্তি আৰু সমৃদ্ধিৰ বতৰা আজি মানুহৰ বিহু আৰু আজি মই মোৰ ঘৰখন কেনেকৈ এবাৰ সজাইছো তাৰে অকমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছো মই আসলতে অৰ্ডাৰ কৰিছিলো বুটা অসম এটা ইনষ্টাগ্ৰাম পেজৰ পৰা কেইটামান বস্তু যিকিটা মোৰ বিৰাট ভাল লাগিছে আৰু মোৰ পছন্দ হৈছে গতিকে ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আপোনালোকৰ কেনেকুৱা লাগিলে তাতে আপোনালোকেও কেতিয়াবা যদি ইচ্ছা কৰে তেন্তে আপোনাৰ কাষ্টমাইজ কৰিব পাৰে তেওঁলোকৰ ওচৰত যে আপোনাৰ নিজৰ ডিজাইন তেওঁলোকক ক'ব পাৰে হেতু অনুপাতে তেওঁলোকে আপোনালোকৰ ডিজাইনৰ বস্তু বনাই দিব গতিকে বলকচোন দেখাও মই আজি কি কৰিছো এবাৰ বহাগ বিহুত মোৰ ঘৰখনত যেহেতু আমি অসমৰ বাহিৰত থাকো নয়দাত থাকো গতিকে বিহুটোত ঘৰলৈ যাবলৈ নাপায় অলপ দুখ লাগে কিন্তু যদিও ঘৰলৈ যাবলৈ নাপাওঁ হ'লেও য'তে নাথাকোঁ কিয় বিহুটোত নিজৰ ঘৰখন ভালকৈ সজাই পৰাই ৰাখিবলৈ পিঠা পনা বনাবলৈ অলপ হ'লেও চেষ্টা কৰোঁ আৰু যাওঁ বলকচোন এতিয়া মই কেনেদৰে মোৰ ঘৰখন সজাইছোঁ তাৰে অকণমান আভাস আপোনালোকক দিওঁ আৰু এয়া পিন্ধিছোঁ এযোৰ মুগাৰ সাজ বিহুৰ সাজ কেনেকুৱা লাগিছে জনাব আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ তেনেহ'লে বলক বুলি মই অৰ্ডাৰ কৰিছিলোঁ কেইটামান পিলো সোফা পিলো কভাৰ আৰু দেখাও বলকচোন আজি এইকেইটা আৰু এইখন হৈছে মোৰ মায়ে জোঁৱায়েকক লোৱা এৰী চাদৰ যিখন আজিকালি ব্যৱহাৰ ইমান নহয় কিন্তু মই আজি দেখাম এইখন কেনেকৈ মই এজ এ সোফা থ্ৰ' ইউজ কৰোঁ সোফা থ্ৰ' হিচাপে ইউজ কৰি দেখাম সোফা থ্ৰ' ভাল লাগিছেনে তাৰপাছত মই অৰ্ডাৰ কৰিছিলোঁ দুখন ৱাল হেঙিং এনেকুৱা আৰু খালি মই এই ফ্ৰেমিংটো মই নিজে কৰিছিলোঁ তেওঁলোকে এইটো বনাই দিছিলে ভিতৰৰ পাৰ্টটো যিহেতু এইখন ৱালত মই গামোচা আৰু ৰাপি মই এনেদৰে ৰাখি দিছোঁ গতিকে ৱালখনত মই এইখন ৰাখিম ভাবিছোঁ এইখন আৰু এখন অৰ্ডাৰ কৰিছোঁ কেনেকুৱা লাগিছে চাওকচোন ভাল লাগিছেনে চেণ্টাৰ টেবুলখনৰ কাৰণে মই এখন টচৰ চল পাই দিছোঁ আৰু এয়া হৈছে মোৰ বিহুৰ পিঠা পনা এইটো বিহুৰ বতৰ গতিকে টেন্টছবিলাকত এইবিলাক হোল্ডাৰ এৰুৱাই কিনি মই এখন গামোচা লগাই দিম ফিলটো আহে এবাৰ বহাগ বিহুৰ মোৰ কমপ্লিট লুকটো মই কৰা ডেকৰেশ্যনৰ এবাৰ দেখাই দিয়াচোন ভালকৈ কেনেকুৱা লাগিছে বিহু যিহেতু গামোচাখনে আমাৰ ঘৰখন শুৱনি কৰে যিহেতু আমি গামোচাখন ইমান পবিত্ৰ হিচাপে মানো আৰু গতিকে গোটেই ৰুমটোত গামোচা এখন ৰাখি দিলে ইমান ভাল লাগে ন আৰু মই সেইকাৰণে সকলোতে গামোচা এখন দি দিছোঁ যাতে বিহুৰ লুকটো আহে আৰু এইফালে ইয়াতো ৰাখিছোঁ এখন গামোচা এনেদৰে
এইবাৰ ৰঙালী বিহুত মই মোৰ ঘৰখন এনেদৰে সজালোঁ। কেনেকুৱা লাগিছে আপোনালোকৰ? মোৰ কিন্তু বিৰাট ভাল লাগিলে, গতিকে ভাবিলোঁ আপোনালোকৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকে মই তেওঁলোকৰ নাম্বাৰ আৰু পেজটো মই ডেছক্ৰিপশ্যন বক্সত এড কৰি দিম। আপোনালোকে ইচ্ছা কৰিলে তেওঁলোকৰ পেজটো গৈ চাব পাৰিব, আৰু যদি কণ্টেক্ট কৰিব বিচাৰে তেন্তে কণ্টেক্ট নাম্বাৰো মই দি দিম। আৰু আপোনালোকে নিজৰ মতে নিজৰ ডিজাইনত কাষ্টমাইজ কৰিব পাৰিব তেওঁলোকৰ ওচৰত। গতিকে আৰু এইটো কিন্তু কোনো প্ৰমোচনেল ভিডিঅ' নহয় দেই, মই পেজটো যিহেতু দেখিছিলোঁ গতিকে মই তেওঁলোকৰ পৰা অৰ্ডাৰ কৰিছিলোঁ মোৰ নিজৰ চইচত। সেই গতিকে মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, আৰু কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰি দিওঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত বহুত শুভকামনা আকৌ এবাৰ থাকিল। আশা কৰোঁ আপোনালোকৰ সকলোৰে জীৱনবোৰ সুখৰ হওক, হাঁহিময় হওক আৰু সুন্দৰ হওক। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰি দিছোঁ। নমস্কাৰ।